চাওক গাইছ মোক ডিম দিছে ইমানকণ পইচা নিদিয়াকৈ ইমানকণে পায় বুলি ফাইনেলি দৰ্জাখন আঁকি দিলোঁ হৈ গ'ল এখন মায়ে আহোঁতে কৈ পঠিয়াইছে ভাত ভালকৈ নাখাবি যি দিয়ে তাকে খাবি কিন্তু মই কি কৰিম খাবই নোৱাৰোঁ Ladies and gentlemen, are you ready? হেল্ল' গাইজ গুড মৰ্ণিং সকলোকে সুপ্ৰভাত জনাই আজি ভিডিঅ'টো আকৌ আৰম্ভ কৰিছোঁ আজি 4th Saturday গতিকে কলেজ নাই এতিয়া শুই উঠিছোঁ 10:30মান বাজিলে এতিয়া পুৰি খাবলৈ লৈছোঁ এয়া পুৰি তাৰপিছত আজিৰ দিনটোনো কি কৰোঁ তাকে দেখাওঁ আপোনালোকে ভিডিঅ'টো চাই থাকক এতিয়া মই পুৰিটো খাই লওঁ তো গাইজ ব্ৰেকফাষ্ট কৰি হৈ গ'ল তাৰপিছত মোৰ আগৰ ভিডিঅ' চাই গ'লে গম পাইছে চাগে মই এফালে যোৱা কথা কৈছিলোঁ কিন্তু আমি এতিয়া নাযাওঁ কাৰণে মানে বহুত দূৰ হৈ যায় আৰু খোজকাঢ়িব লাগিব বহুত সেইটো কাৰণে নাযাওঁ তাৰপিছত যাম পিছত দেৰিকৈ যাম সেইটো ভিডিঅ' পিছত পাব এতিয়া আমাৰ দৰ্জা এখন আঁকিম মই আমাৰ চিভিল ইঞ্জিনিয়াৰিং ড্ৰয়িঙৰ এছাইনমেণ্ট দিছে দৰ্জাখন আঁকিম আপোনালোকে চাবচোন কেনেকৈ আঁকো এই দৰ্জাখন মানে আৰ্ট পেপাৰখনত আঁকিম এতিয়া এয়া বাউণ্ডাৰীটো বাই লৈছোঁ এফালে 3 লৈছোঁ এফালে 2 এফালে 2 আপোনালোকে চাওক এডাল স্কেলডাল চাওক স্কেল এতিয়া ডাইমেনশ্যন লৈ লৈ আঁকি যাওঁ ফাইনেলি 50% কাম শেষ হৈছেগৈ আৰু এয়া লিখা মেলা কামখিনি বাকী আছেগৈ এইখিনি এতিয়া লিখোঁ একেবাৰে ফাইনেল দেখাই আছোঁ কেনেকুৱা হয় ফাইনেলি দৰ্জাখন আঁকি দিলোঁ হৈ গ'ল এখন দৰ্জা এইবোৰ হৈছে কাঠ তাৰপিছত ইয়াত আছে এইবোৰ গ্লাছ চিম্বলটো গ্লাছ এইবোৰ ডাইমেনশ্যন বোলো ইমানে আৰু এখন এইটো টাইটেল বক্স লিখিবলৈ আছে অলপমান ইমানে আৰু এখনে তো গাইছ আমি ছবি অঁকা কামটো 11টামান বজাতে আৰম্ভ কৰা এতিয়া 1টা বাজিলেগৈ তথাপিও মোৰ ভাগৰ শেষ হৈ গ'ল বাৰু এহেঁতৰ শেষেই হোৱা নাই এইখিনি চাওক গাইছ এইটো আঁকি আছে এইফালে এইবোৰ আঁকি অৱস্থা বেয়া হৈ গৈছে মানে দৰ্জা এখন দৰ্জা আঁকোতে অৱস্থা বেয়া হৈ গৈছে আমাৰ আৰু আঁকিবলৈ আছে জাষ্ট এইটো কেৱল আৰম্ভণিহে তাৰপিছত আপোনালোকক মই বেলেগ বস্তু এটা দেখাম দেই এইটো চাওক এইখিনি চাওকচোন এই ৰছীটো ওলমাই থৈ দিয়া নিচিনা লাগিছে চাওক তহঁতৰ গোটেইকেইটা নামে কৈ দিম এইফালে আঁকিয়ে আছে সিহঁতি কাৰেণ্টটোও গ'লগৈ মাথা গনেই গৰম হৈ গৈছে কি ক'ম আৰু আঁকিবই লাগিব উপায় নাই আঁকিয়ে থাকোঁ তো গাইছ কিমাননো একেটা কামকে কৰি থাকিম ছবি অঁকা সামৰি দিলোঁ আৰু আমনি লাগিলে ন কিমান আঁকি থাকিম আৰু এতিয়া গাটো ধুই আহিছোঁ গাটো আহি কাপোৰ সলাইছোঁ আৰু তাৰপিছত কি ক'ম আৰু এতিয়া ভাত দিছে ভাত খাব লাগিব দুপৰীয়া ভাতটো ইমান খাচ নহয় তথাপিও খাবই লাগিব আনোগৈ লাহেকৈ তাৰপৰা দেখাম বাৰু কি কি দিছে আজি এয়া ইমানকণ ডিম দিছে গাইছ চাওক গাইছ মোক ডিম দিছে ইমানকণ পইচা নিদিয়াকৈ ইমানকণে পায় বুলি পইচা নিদিয়ে দুপৰীয়া ভাতটো মানে ইমান ভাল নহয় আৰু ইমান খাচ নহয় মানে ইয়াত নেমু লৈ লৈছোঁ নেমু দি অলপমান ভাত কেইটামান খাম আৰু এয়া গোটেইকেইটা আমি বহি লৈছোঁ
ভাত এতিয়া খাই লওঁ। তো গাইছ ভাত পানী খালোঁ আৰু এতিয়া অলপমান ৰেষ্ট ল'ম, মানে শুম আৰু কিনো কৰিম, এনেই আছোঁ। তাৰপিছত শুই উঠি পিনি আকৌ দেখাম আৰু কিবা কিবি ৰাতিলৈকে ব্লগটো থাকিব, চাই থাকক আপোনালোকে। তো গাইছ শুম বুলি ভাবিছিলোঁ কিন্তু নুশুলোঁ আৰু এতিয়া ওপৰলৈ আহি গ'লোঁ। মানে মই এনেই আহিছোঁ আৰু ওপৰলৈ, তাৰপিছত আপোনালোকক বিৰাট ধুনীয়া ভিউ এটা দেখাইছোঁ চাওকচোন। তো গাইছ এইখিনিতে কথা এটা ক'ম দেই, মই মোৰ ব্যক্তিগত জীৱনৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ। জীৱনৰ বাটত লগ পোৱা প্ৰত্যেকজন মানুহ বিশ্বাসৰ যোগ্য নহয়, এয়া ভালপোৱাই হওক বা বন্ধুত্বই হওক। তো গাইছ এইখিনিতে কথা এটা ক'ম, মানে মই এতিয়া আপোনালোকক অকল হোষ্টেলৰ ডেইলি লাইফটোকে দেখাই থাকিবলগীয়া হৈছে, বেলেগ ভিডিঅ' বনাব পৰা নাই তেনেকৈ, ক'তো ওলাই যাবলৈ সময়ো নাপাওঁ। মই যিহেতু পঢ়ি আছোঁ, গতিকে লৈ আপোনালোকক মই এই হোষ্টেলৰ ডেইলি লাইফটোকে দেখাই থাকিম আৰু আপোনালোকে ছাপোৰ্ট কৰক, মৰম দিয়ক, তেতিয়া হয়তো মই বাহিৰত ওলাই যাবলৈ নিজে উৎসাহ পাম। পঢ়াৰ মাজতে যাম, এতিয়া 2-এদিন বন্ধ পাওঁ পঢ়াৰ মাজতে, আকৌ তাতে থাকে এছাইনমেণ্ট, PPT বহুত কিবা কিবি থাকে, গতিকে লৈ সময়ে নাপাওঁ তেনেকৈ ভিডিঅ' বনাবলৈ। গতিকে লৈ আপোনালোকে ছাপোৰ্ট কৰকচোন, হয়তো এদিন বাহিৰত গৈ ভাল ভাল ভিডিঅ' আপোনালোকক দিবও পাৰোঁ। আপোনালোকে মুঠতে ছাপোৰ্ট কৰক, ভিডিঅ'টো এটা হ'লেও শ্বেয়াৰ কৰি দিব আপোনালোকে, মই উৎসাহ পাম অন্ততঃ। আৰু আজি কি জানে, মই ড্ৰয়িং কৰোঁতে ভিডিঅ'টো বনাবলৈ মোবাইলটো থৈ লৈছিলোঁ আৰু মোবাইলটো ওপৰৰ পৰা পৰি গ'ল, এতিয়া স্ক্ৰীণ ফাটি গ'লগৈ। আকৌ সেইটো ঠিক কৰিবৰ কাৰণেও পইচা লাগিব, কি ক'ম আৰু পঢ়াৰ মাজতে চব হ'ব লাগিব। এতিয়া মোবাইলটো ঠিক কৰোঁতে কিমান দিন লাগিব, তথাপিও ভিডিঅ' দি যাম, আপোনালোকে ছাপোৰ্ট কৰি যাওক। আপোনালোকৰ ছাপোৰ্ট আৰু মৰম পালে মই আগবাঢ়ি যাব পাৰিম। এয়াই আৰু, ইমান ঘৰৰ পৰা মই ইমান দূৰত আছোঁহি, ঘৰলৈ বহুত মনত পৰে। বায়ে আহোঁতে কৈ পঠিয়াইছে ভাত ভালকৈ নাখাবি, যি দিয়ে তাকেই খাবি, কিন্তু মই কি কৰিম, খাবই নোৱাৰোঁ। ইমান ভাত পানী খোৱাত মই বৰ ভাল নহয়, মানে খাব নোৱাৰোঁ, ভাল হ'লে খাব পাৰোঁ, বেয়া হ'লে খাব নোৱাৰোঁ। কি ক'ম আৰু, হোষ্টেলত এতিয়া আমি চবৰ কাৰণে বনাই দিওঁ, যিহেতু অকল মোক অকলে বনাই দিব নোৱাৰে, সেইকাৰণে তেনেকৈ খাওঁ আৰু। আমি হোষ্টেলত 52টা, এতিয়া হোৱা নাই বাৰু 52টা, অহা নাই, চব নতুনকৈ জুনিয়ৰ আহিব আৰু সেয়াই আৰু কি ক'মনো। তো গাইছ সন্ধিয়া হৈ গ'ল আৰু চাহ তাহ খালোঁ, তাৰপিছত আজি ভাত শাক নেদেখাওঁ আৰু, কিমাননো চাব, আজি দিনহে আছে, আমি নেদেখাওঁ। তাৰপিছত ইয়াৰ পিছত ছানডে লাইফ আহি আছে হোষ্টেলৰ ভিডিঅ', তাৰপিছত আৰু ভিডিঅ'টো দীঘলীয়া নকৰোঁ, ইমানখিনি আছিলে। এতিয়া সন্ধিয়া হৈ গ'ল, চাহ খালোঁ, চাহ খোৱাৰ পিছত এতিয়া ভাত দিব আৰু দেৰিকৈ। এতিয়া আমাৰ লিখা পঢ়া কামবিলাক অকণমান কৰোঁ, আৰু ভিডিঅ'টো যদি ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু অন্য এটা ভিডিঅ' লগ পোৱাৰ আশাৰে তেতিয়ালৈকে টাটা বাই বাই, ধন্যবাদ।